বাই বাই। নমস্কাৰ সকলোকে, নম্ৰতা বৰা ইউটিউব চেনেলটোলৈ পুনৰবাৰ মই নম্ৰতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে, মোৰো ভালেই। আৰু আজি হৈছে বহাগ বিহুৰ উৰুকা আৰু সকলোকে মোৰ ফালৰ পৰা বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু সকলোৰে ঘৰে ঘৰে চাগে পিঠা পনাৰ আয়োজন চলি আছে আৰু আমাৰো তাকে সৰু সুৰাকৈ কিবা কিবি এটা বনাইছোঁ, তাকে আজি আপোনালোকক দেখুৱাম। আৰু আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ গৰু বিহু আৰু মানুহৰ বিহু তিনিদিনৰ ভিডিঅ' মই একেলগে দিম। আপোনালোকে যদি চাই ভাল পায় এটা লাইক কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেনে ব'লকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া ৰাতিপুৱা মায়ে বৰা চাউল তিয়াই থৈছিলে পিঠা বনাবৰ কাৰণে, প্ৰায় 2 ঘণ্টামান তিয়াইছে, 1.5 কেজিমান চাউল। আৰু এইফালে মই সেয়া খৰাহী এটাতে এনেকৈ মেলি পেলাই শুকাবলৈ দি দিছোঁ। শুকোৱাৰ পাছতে খুন্দিব লাগিব। আৰু এয়া মই বনাই আছোঁ মালপোৱাৰ ভিডিঅ' এটা মই ভোগালী বিহু ভিডিঅ'ত দিছিলোঁ। যদি আপোনালোকে চোৱা নাই তেন্তে চাব পাৰিব, মই ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিম। আৰু তাৰ পাছতে মই এইফালে এটা কেকো বনাই ল'লোঁ, একেবাৰে ঘৰত বনোৱা কেক, একো ফ্লেভাৰ তেনেকৈ মই দিয়া নাই। আৰু এইটো মই OTGত বনাইছোঁ, কুকাৰত বনোৱা নাই। আগতে কুকাৰত বনাওঁ আৰু আজিকালি মই OTGতে বনাওঁ, ভালেই হয় খাবলৈ OTGত বনালে। এইফালে এয়া বনাই আছোঁ চুজি লাডু। পিছবেলা সময়ত ওলাই আহিছোঁ বিহু নাচ প্ৰেক্টিছ কৰিবৰ কাৰণে। আৰু কাইলৈ গৰু বিহু, পৰহিলৈ যিহেতু বিহু, পৰহিলৈ নাচিম জেং বিহু আমাৰ গাঁৱৰ বোৱাৰীসকল মিলি। তাকে এইফালে ওলাই আহিছোঁ আৰু বহুত বতাহ মাৰিছে, ৰাতিলৈ বৰষুণ দিব পাৰে, কিন্তু আজি ৰ'দটো বহুত চোকা আছিলে। এতিয়া অকণমান বতৰটো ৰ'দ দি আছে যদিও বতাহো পূৰা মাৰি আছে। আৰু ভিডিঅ' হ'ল নাই চবকে হৌজনি ওই এতিয়া লগৰি ওলাই তই আহিবি লগৰি ওলাই তই আহিবি লগৰি নাচো গৈ বিহু এপাক নাচো গৈ আমি। ভুল হয়, এইটো পিছলৈ গ'ল। হেল্ল' গাইজ, আৰু আজি হৈছে গৰু বিহু আৰু সকলোকে মোৰ ফালৰ পৰা গৰু বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আমাৰ ঘৰত এজনী এতিয়া গৰু আছে, তাকে আজি ধুৱাব লাগিব। গোটেইখিনি দেখুৱাম আপোনালোকক, ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই থাকিব। আৰু এইফালে এয়া চাট ৰেডি কৰি থৈছে, লাও, বেঙেনা, তিতাকেৰেলা। আৰু এয়া গৰুজনীক লৈ গৈছে, গৰুজনী একদম ভয় খাই পূৰা পলাইছে। আৰু তেওঁ মানে গৰুটো বুজিয়ে পোৱা নাই যে তাক গা ধুৱাব গৰু বিহু বুলি। আৰু এইফালে দীঘলতি পাত লৈ গৈ আছে, আৰু এইফালে গৰু ধেৰ ৰেডি হৈছে, ওচৰ পাজৰ হৈ একেলগে গা ধোৱা হয়। এতিয়া এয়া নহৰু পানী ছটিওৱা হৈছে, হয় নাই? কেলে ছটিয়াই কৈ দিয়াচোন। নহৰু পানী আমাৰ এটা বিহুৰ পৰম্পৰা, আৰু মানে ৰচুন পানী বাউণ্ডেৰীত ছটিয়ালে সাপ চাপ এনেকুৱা বেলেগ নহয় আৰু নাহে আৰু এইটো নিয়ম এটা, সেইটো কাৰণে ছটিয়া হয়। তাৰপিছতে তামোল গছত এই হালধি সানিব লাগিব, এইটো গোটেই বাউণ্ডেৰীটো এইখিনি ছটিয়াই লওঁ, তাৰপিছত ইয়াত সানিম আৰু। আৰু এয়া কণী যুঁজ কৰি লৈ আহিলে, কণী এইখিনি পালে আৰু জিকিলে। তাৰপাছতে এইফালে বিহু আহিলে, ছেকেণ্ড বিহু। মায়া নিদান আপোনাৰ মহিমা আপুনি বিকট কৰি দেখুৱাব পাৰে। ইয়াতে দিওঁতে থওঁতে মেলোতে এনেখিনিৰ ওপৰত কিছুবা হ'ব পাৰে।
এনেখিনিৰ ওপৰত মক্ষণ কৰি আগলৈকে ভক্তিটো ভক্তি পাঠ কৰিব লাগে। জয় হৰি বোলা, জয় ৰাম বোলা, জয় ৰাম বোলা, জয় হৰি বোলা। আৰু আজি বিহু দিনাখন আলহী বুলি আহিছে আৰু দাদা আৰু ভণ্টি আহিছে আৰু এয়া দুপৰীয়া তেওঁলোকে ভাত খাই আছে। ভাত পানী খাই উঠি গধূলি সময়ত তেওঁলোক গ'লগৈ আৰু। গুড মৰ্ণিং এভৰিৱান। কালি ভিডিঅ'টো মই আধাতে শেষ কৰি দিলোঁ কাৰণ মোৰ গাটো ইমান ভাল নহ'ল। যি টি খাই থকাৰ কাৰণে অকণমান পেটৰো প্ৰব্লেম হ'ল, গেছৰ প্ৰব্লেম হ'ল নেকি। এতিয়া ৰাতিপুৱা শুই উঠি অকণমান খোজকাঢ়ি দিছোঁ। আজি হৈছে বহাগ বিহু। সকলোকে মোৰ ফালৰ পৰা বহাগ বিহুৰ শুভেচ্ছা থাকিলে আৰু বহাগ বিহুৰ স্পেচিয়েল আপোনাক আজি দেখাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। সেয়া দেখিছে যে সেয়া হৈছে ড্ৰেগন ফ্ৰুটছৰ খেতি। এতিয়া আহাৰ মাহত ধুনীয়াকৈ লাগিব, খাবলৈ বহুত টেষ্টি হয়। আমাৰ এই ঘৰ মানুহে কৰিছে, আমাৰ ছাইডৰ ঘৰ মানুহে আগৰ বছৰো কৰিছিলে। সকলোকে বিহুৰ ওলগ জনালোঁ। হেপী বিহু বুলি কৈ দিয়ক। হেপী বিহু। এতিয়া নাচিবলৈ গৈছোঁ জেং বিহু। ভিডিঅ'টো শেষলৈকে চাই থাকিব।